মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে জ্ঞান বিজ্ঞানৰ জিলিকনি চেনেললৈ স্বাগতম জনালোঁ। আমি জীৱন প্ৰক্ৰিয়া পাঠৰ একদম শেষৰ পৰ্যায় পাইছোঁহি এতিয়া আৰু আজি আমি আলোচনা কৰিম ৰেচন। এতিয়া তোমালোকে জানা ৰেচন বা এক্সক্ৰিয়েশ্যন মানেনো কি? ইংৰাজীত ইয়াক এক্সক্ৰিয়েশ্যন বুলি কোৱা হয়, গতিকে তোমালোকে এই শব্দটো মনত ৰাখিবা। আৰু সহজ ভাষাত ৰেচন মানে এটাই যে যি প্ৰক্ৰিয়াৰে আমাৰ দেহৰ পৰা অলাগতিয়াল পদাৰ্থখিনি বাহিৰ কৰি দিয়া হয় সেইটোৱে হৈছে ৰেচন প্ৰক্ৰিয়া। এতিয়া তোমালোকে জানা আমি শ্বসনত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, উদ্ভিদে এৰি দিয়ে অক্সিজেন, গতিকে এইবিলাক যেতিয়া বৰ্জিত গেছ যিটো আমি ত্যাগ কৰোঁ, তাৰ উপৰিও তোমালোকে জানা আমাৰ দেহৰ যিবিলাক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত যিবিলাক নাইট্ৰজেন জাতীয় পদাৰ্থ উৎপন্ন হয় সেইবোৰো আমাৰ দেহৰ পৰা নিষ্কাশন কৰাৰ অতি প্ৰয়োজন। আৰু এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰে এই উপজাত পদাৰ্থবোৰ কি কৰে দেহৰ পৰা বৰ্জন কৰে আৰু এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ ৰেচন বুলি কওঁ। আৰু বিভিন্ন উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক বিভিন্ন কৌশল অৱলম্বন কৰি এনে পদাৰ্থবোৰ দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে। আৰু তোমালোকে এককোষী জীৱৰ কথাই পাইছিলা এমিবা। এই এমিবা বা আন এককোষী জীৱই সাধাৰণতে কি হয় ব্যাপন প্ৰক্ৰিয়াৰে কোষাবৰণৰ মাজেদি যিবিলাক উপজাত পদাৰ্থ মই আগতেও কৈছিলোঁ সেইবিলাক কি কৰে দেহৰ পৰা পাৰিপাৰ্শ্বিকৰ যিবিলাক পানীত সেই পানীতে কি কৰে বৰ্জন কৰে। আহাচোন আমি এতিয়া জানো প্ৰথমে যে মানুহৰ ৰেচন প্ৰক্ৰিয়া এক্সক্ৰিয়েশ্যন ইন হিউমেন বিংছ, যে মানুহৰ দেহৰ পৰানো আমি কেনেকৈ আমাৰ দেহৰ পৰা বৰ্জিত পদাৰ্থখিনি বৰ্জন কৰোঁ। সাধাৰণতে মানুহৰ যিটো ৰেচন তন্ত্ৰ তাত থাকে প্ৰথমে এযোৰ বৃক্ক, তোমালোকে ছবিলৈ খুব ধুনীয়াকৈ চোৱা, ইয়াতে আছে এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশনৰ এটা নলী থাকে। গতিকে এই চাৰিটা বস্তুৱে আমাৰ মানুহৰ ৰেচন তন্ত্ৰটো গঠিত। এতিয়া দেহৰ উদৰ অংশত মেৰুদণ্ডৰ দুয়োকাষে, উদৰ মানে পেটত মেৰুদণ্ডৰ দুয়োকাষেই দুটা বৃক্ক অৱস্থিত। বৃক্ক মানে তোমালোকে বুজি পাইছাই চাগে, ইংৰাজীত ইয়াক কিডনী বুলি কোৱা হয়। আৰু বৃক্ক দুটাত উৎপন্ন যিবিলাক মূত্ৰ উৎপন্ন হয় সেয়া মূত্ৰবাহী নলীয়ে দিয়ে। এই ছবিখন ভালকৈ চোৱা যে মূত্ৰবাহী নলীয়ে দিয়া সেই মূত্ৰথলী, ইয়াতে ছবিত ধুনীয়াকৈ মূত্ৰথলী দেখুওৱা আছে আৰু লগতে কি হয় মূত্ৰথলীত জমা হৈ মূত্ৰনলীয়েদি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দেহৰ পৰা বাহিৰ কৰি দিয়ে। এতিয়া তোমালোকে চাগে নিশ্চয় ভাবিবা এই মূত্ৰ উৎপন্ন কেনেকৈ হয়। আচলতে এই মূত্ৰ উৎপন্নৰ উদ্দেশ্য হ'ল দেহৰ পৰা বা তেজত, আমাৰ দেহত গোটেই পৰিবহণ প্ৰণালীটো চলাই আছে তেজে, আৰু সেই তেজৰ পৰা যিবিলাক উপজাত পদাৰ্থ সেইবোৰ চেকি পেলাই বাহিৰ কৰা। আৰু হাওঁফাওঁত তেজৰ পৰা যিবিলাক কাৰ্বন ডাই অক্সাইড কৰাৰ দৰে নাইট্ৰজেন জাতীয় উপজাত দ্ৰব্যখিনিও কি কৰা হয় বৰ্জন কৰা হয়। আৰু এতিয়া তোমালোকে জানা যে নাইট্ৰজেন জাতীয় পদাৰ্থ মানে ধৰা ইউৰিয়া, ইউৰিক এচিড এইবিলাক কি কৰে তাত তেজৰ পৰা আঁতৰাই দিয়া হয়। আৰু হাওঁফাওঁৰ যিদৰে অসংখ্য সৰু সৰু ৰক্তজালিকা তোমালোকে দেখিছিলা তেনেকৈতো বৃক্কটো কি হয় অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। আৰু এই ৰক্তজালিকাবোৰে কি কৰে বৃক্কত লাগি থকা যিটো কাপ সদৃশ কি কৰে নলিকাৰ গঠন কৰে। আৰু এনে নলিকাবোৰে তেজ কি কৰে ফিল্টাৰ কৰে বা চেকাত সহায় কৰে। আৰু প্ৰতিটো বৃক্কত এনেদৰে অসংখ্য নলিকা থাকে আৰু এই নলিকাবিলাককে কি কোৱা হয় নেফ্ৰন। তোমালোকে ইয়াতে নেফ্ৰনৰ গঠনটো চাই ল'ব পাৰা ছবিত খুব ধুনীয়াকৈ, তোমালোকৰ কিতাপতো তোমালোকে দেখিবা খুব ধুনীয়াকৈ নেফ্ৰনৰ গঠনটো দিয়া আছে। আৰু এই নেফ্ৰনবোৰে ইটোৰ লগত সিটো একদম ধুনীয়াকৈ সংঘবদ্ধ হৈ থাকে। আৰু নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুক'জ, এমিনো এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণে কি কৰিব পাৰে পানী চেকিব পাৰে। আৰু পানী চেকি লোৱাৰ পিছত নলিকা অংশত কি কৰে অধিশোষণ কৰি লয়। আৰু দেহত কিছুমান অতিৰিক্ত যিবিলাক পানী আছে আৰু কিছুমান দ্ৰৱীভূত বৰ্জিত পদাৰ্থ থাকে সেইখিনি কি কৰে মানে পানীভাগ তেতিয়া যিমান থাকিব, যিমান পৰিমাণৰ ধৰা চেকি ল'বলৈ পানী বা কিছুমান অতিৰিক্ত দ্ৰৱীভূত বৰ্জিত পদাৰ্থ থাকিব
সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি নেফ্ৰনে পানীভাগ অধিশোষণ কৰে আৰু প্ৰতিটো বৃক্কত যিখিনি উৎপন্ন হয় যিখিনি মূত্ৰ উৎপন্ন হয় সেইখিনি নেফ্ৰনৰ এইডাল দেখিছানে দীঘল নলিকা যিডাল সংগ্ৰাহী নলিকা এই সংগ্ৰাহী নলিকাইদি মূত্ৰনলীলৈ সোমাই আহে আৰু মূত্ৰনলীয়ে বৃক্ক দুটাত মূত্ৰথলীৰ লগত সংযুক্ত কৰি ৰাখে তোমালোকে ছবিত দেখিছা আমি বৃক্ক দুটা ধুনীয়াকৈ মূত্ৰথলীৰ লগত সংযুক্ত হৈ আছে আৰু মূত্ৰথলী জমা যিখিনি হৈ থাকে সেইখিনি মূত্ৰথলীৰ চাপৰ ফলতে মূত্ৰনলীয়েদি মূত্ৰ হিচাপে বাহিৰ ওলাই যায় আৰু তোমালোকে এটা কথা মন কৰিবা যে যিটো আমাৰ মূত্ৰথলী আছে সেইটো পেশীযুক্ত আৰু সেই কাৰণে ই সদায় কি কৰা হয় স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত সেই কাৰণে আমি প্ৰেস্ৰাৱ কৰা তাৰণক আমি নিয়ন্ত্ৰণো কৰিব পাৰো তোমালোকে নিজে এই কথাটো ভাবি চাবা এতিয়া আমি জানো অহা কৃত্ৰিম বৃক্কৰ বিষয়ে এটা তোমালোকে কৃত্ৰিম বৃক্ক বা আৰ্টিফিশিয়াল কিডনি তোমালোকে এই শব্দটো শুনি আছে চাগে এটো হিমোডায়ালাইসিস বুলিও কোৱা হয় আৰু বৃক্কই তোমালোকে জানা বৃক্ক আমাৰ জীয়াই থাকিবলৈ কাৰণে আটাইতকৈ প্ৰধান অংগ আৰু কি হয় বৃক্কই আমাৰ দেহৰ পৰা বৰ্জিত পদাৰ্থ উলিয়াই দিয়ে যদি সেই বৰ্জিত পদাৰ্থখিনি আমাৰ দেহত থাকিলেহেঁতেন তেন্তে আমাৰ সেই দেহটো কি হ'ল অতি সোনকালে নষ্ট হৈ গ'লহেঁতেন দেহৰ যিবিলাক অংগ পতংগ দেহৰ ভিতৰৰ সেইখিনি অতি সোনকালে নষ্ট হৈ যাব সেইকাৰণে বৃক্কটো আমি সদায় কি কৰি ৰাখিব লাগে যাতে আমাৰ বৃক্কটো বেয়া নহয় তাৰ বাবে আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে ই পৰিশোধিত হৈ থাকে এতিয়া যে বিভিন্ন কাৰক আছে যিবোৰৰ কাৰণে কি কৰিব পাৰে বৃক্কৰ ক্ৰিয়াকলাপ হ্ৰাস হ'ব পাৰে যেনে ধৰা বৃক্কৰ আঘাত বা সংক্ৰমণ এনেকুৱাবিলাকৰ ক্ষেত্ৰত কি হয় বৃক্কৰ যিটো ক্ৰিয়াকলাপ হ্ৰাস হয় ফলত কিছুমান বিষাক্ত পদাৰ্থ আমাৰ জমা হয় দেহত আৰু মানুহ মৃত্যু হ'ব পাৰে আৰু নহলে বৃক্ক কাৰ্যক্ষমহীন হৈ পৰে তেতিয়া এনেকুৱা অৱস্থাত কি কৰা হয় মানুহৰ দেহত কৃত্ৰিম বৃক্ক সংস্থাপন কৰা হয় আৰু এই কৃত্ৰিম বৃক্কৰ সহায়তে নাইট্ৰজেন জাতীয় যিবিলাক উপজাত পদাৰ্থ আছে হেতু ডায়ালাইসিস কৰি তেজৰ পৰা বাহিৰ কৰা হয় তোমালোকে শুনিবাচোন কোনোবা তোমালোকৰ ওচৰ পাজৰৰ মানুহৰ যদি বৃক্কৰ বা কিডনিৰ প্ৰবলেম হৈছে তেতিয়া হলে তেওঁ কি দিছে ডাক্তৰে ডায়ালাইসিস কৰিব কৈছে ডায়ালাইসিসটো কেনেকুৱা কাৰবাৰ হয়তো সপ্তাহৰ মূৰত দুবাৰ এনেকেও দিয়া হৈছে যে এইটো কিহৰ কাৰণে কৰিব লাগে যে আজি হেতু সেই মানুহজনৰ বৃক্ক দুটাই কাম কৰা নাই সেই কাৰণে কৃত্ৰিম বৃক্কৰ সহায়ত তেওঁৰ দেহত উৎপন্ন হোৱা যিবিলাক বৰ্জিত পদাৰ্থ সেইখিনি তেজৰ পৰা বাহিৰ কৰি দিয়া হয় এতিয়া চোৱা অৰ্ধবৃত্ত আৱৰণযুক্ত কিছুমান নলিকাৰে কৃত্ৰিম বৃক্ক গঠিত হয় আৰু ভ্ৰমকেলি দ্ৰৱত ডুবাই ৰখা হয় এই কৃত্ৰিম বৃক্কটো পাত্ৰটো এটা ভ্ৰমকেলি দ্ৰৱত সুমাই ৰখা বুলি কৈছে আৰু এনে দ্ৰৱ আৰু তেজৰ আশ্ৰিতি চাপ একে হয় কিন্তু ইয়াত নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ কিন্তু নাথাকে আৰু কৃত্ৰিম বৃক্কৰ নলিকাবোৰ আৰু তোমালোকে ছবিত দেখিছা যে কৃত্ৰিম বৃক্কৰ নলিকাবোৰৰ মাজেৰে সদায় কি কৰা হয় ৰোগীৰ তেজটো যাব দিয়া হয় যাতে ৰোগীৰ তেজত যিখিনি বৰ্জিত পদাৰ্থ আছে সেই বৰ্জিত পদাৰ্থখিনি ব্যাপন প্ৰক্ৰিয়াৰে আকৌ কোট সোমাই যায় ভ্ৰমকেলি দ্ৰৱত এটো দেখিছা ভ্ৰমকেলি দ্ৰৱ এটা ছবিত দিয়া আছে আৰু শোধন হোৱা তেজখিনি পুনৰ একদম পাম্পৰ সহায়ত ৰোগীৰ দেহলৈ উভতাই পঠোৱা হয় এনে ক্ৰিয়া আৰু সাধাৰণ বৃক্কৰ যিটো ক্ৰিয়া একে ধৰণৰ হয় কিন্তু ইয়াতে কিন্তু অধিশোষণ নহয় যেটো আমি আগতে পাইছিলো আমাৰ যিটো নৰমেল কাৰ্যক্ষম বৃক্ক তাত অধিশোষণ হয় কিন্তু ইয়াতে অধিশোষণ নহয় আৰু সাধাৰণতে এজন সুস্থ মানুহৰ বৃক্কই এদিনত 180 লিটাৰ তেজ সেকিব পাৰে ভাবাচোন আমাৰ দেহটোৱে কিমান কাম কৰি আছে অথচ আমি নজনাকৈ গুটেই দেহতে আমাৰ পৰিবহন প্ৰক্ৰিয়া ৰেচন প্ৰক্ৰিয়া শ্বসন প্ৰক্ৰিয়া খাদ্যৰ পৰিপুষ্টি প্ৰক্ৰিয়া এই সকলোবিলাক হৈ আছে কিন্তু ইয়াৰ ক্ষেত্ৰত এটা কথা যদিও 180 লিটাৰ তেজ সেকিব পাৰে কিন্তু মাত্ৰ 1 লিটাৰ বা 2 লিটাৰ মানহে ৰেচন ক্ৰিয়াত বৰ্জন কৰে আৰু বাকি অংশ বৃক্ক নলিকাতে কি হয় অধিশোষণ হয় আমি দিনে কি কৰো যদিও তেনেকুৱা হয় তথাপি 1-2 লিটাৰ হে ৰেচন ক্ৰিয়াত আমি কি কৰিব পাৰো বৰ্জন কৰিব পাৰো আৰু বাকি যিখিনি অংশ আছে সেইখিনি বৃক্ক নলিকাতে কি হয় অধিশোষণ হয় এতিয়া আমি জানো আহা উদ্ভিদৰ ৰেচন ক্ৰিয়াৰ কে জানা যে উদ্ভিদে কি কৰে অক্সিজেনটো বৰ্জন কৰে গতিকে কি ইহঁতৰ যেটো শ্বসন প্ৰক্ৰিয়া সেই কথাটো তোমালোকে আগতে পঢ়িছা
আৰু যিখিনি অতিৰিক্ত পানী সেইখিনি উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়াৰে এৰি দিয়ে আৰু অন্যান্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত কি কৰে উদ্ভিদে ইহঁতৰ দেহৰ যিবিলাক মৃত কোষ সেই মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদিও ৰেচন ক্ৰিয়া সমাধান কৰে আৰু প্ৰায়খিনি বৰ্জিত পদাৰ্থ কোষৰ যিখিনি ৰসধানী থাকে তোমালোকে দেখিছা সেই ৰসধানীত সঞ্চিত হৈ থাকে আৰু কেতিয়াবা এই উৎপাদিত বৰ্জিত পদাৰ্থ সৰি পৰা পাতটো কি কৰা হয় সঞ্চিত কৰি দিয়ে যাতে যেতিয়া পাতটো সৰি পৰে লগে লগে কি হয় বৰ্জিত পদাৰ্থখিনিও দেহৰ পৰা বাহিৰ হৈ যায় আৰু অন্যান্য কিছুমান যিবিলাক উৎপাদিত বৰ্জিত পদাৰ্থ বিশেষকৈ পুৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত হৈ থাকে আৰু কিছুমানে কি কৰে কিছুমান উদ্ভিদে যিবিলাক কিছুমান বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে থকা যিবিলাক মাটিত এইটো উলিয়াই দিয়ে শিপাৰ জৰিয়তে উলিয়াই দিয়ে গতিকে এই পাঠটোত আমিনো কি কি শিকিলো সেই বিষয়ে এতিয়া জানো আহা আমি এই পাঠটোৰ পৰা শিকিলো যে জীৱৰ জীৱিত অৱস্থা সিহঁতৰ বিভিন্ন গতি বা চলনৰ ওপৰত নিৰীক্ষণ কৰি আমি চিনাক্ত কৰিব পাৰোঁ আৰু জীৱ এটা জীয়াই থাকিবলৈ হ'লে পৰিপুষ্টি ৰেচন চকন পৰিবহন বৰ্জিত পদাৰ্থ নিষ্কাশন এইবিলাকৰো প্ৰয়োজন আৰু স্বপৃহীয় পৰিপুষ্টিত বহি পৰিৱেশৰ পৰা অজৈব পদাৰ্থ গ্ৰহণ কৰি সূৰ্যৰ সৌৰ শক্তি ব্যৱহাৰ কৰি জটিল জৈৱ পদাৰ্থৰ উৎপন্ন হয় আৰু যিবিলাক উচ্চ খাপৰ উদ্ভিদৰ পানী লৱণ খাদ্য আৰু আন পদাৰ্থৰ পৰিবহনৰ বাবে জাইলেম আৰু ফ্লোয়েম সংবহন কলাৰ যোগেদি কৰে আৰু উদ্ভিদে বৰ্জিত পদাৰ্থ নিষ্কাশন কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰে হয়তো বৰ্জিত পদাৰ্থৰ ৰসধানীত সঞ্চয় কৰে আঠা ৰেজিন হিচাপে থাকে নহলে সৰি পৰা পাতৰ সহায়েৰে নহলে চাৰিওকাষৰ মাটিত ৰেচন কৰে আৰু তাৰপৰি পৰপোষিত পৰিপুষ্টিত বেলেগ জীৱদেহত উৎপন্ন জটিল পদাৰ্থবোৰ সদায় ভাঙি যায় সেই কথাটো আগতে পালা আৰু মানুহে খাদ্য হিচাপে গ্ৰহণ কৰা পদাৰ্থবোৰ খাদ্যনলীৰ বিভিন্ন অংশত পাচন হোৱাৰ পাছতহে ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি দেহৰ বিভিন্ন কোষলৈ পঠিয়াই দিয়ে আৰু তোমালোকে গম পালা যে শ্বসন দুই প্ৰকাৰৰ সবাত আৰু অবাত আৰু জীৱৰ অবাত শ্বসনত বেছিকৈ শক্তি উৎপন্ন হয় আৰু মানুহৰ ৰক্ত পৰিবহন তন্ত্ৰৰ দ্বাৰা অক্সিজেন কাৰ্বন ডাই অক্সাইড খাদ্য ৰেচন পদাৰ্থ আদি পৰিবহন হয় আৰু তোমালোকে এই পাঠত মানুহৰ আৰু উদ্ভিদৰ ৰেচন তন্ত্ৰৰ বিষয়ে বা ৰেচন প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ জানিলা এতিয়া আহাচোন গৃহকৰ্ম কেইটা তোমালোকে লিখি লোৱা তোমালোকৰ পাঠৰ শেষত থকা অনুশীলনীত এই কোৱেশ্চন কেইটা আছে তোমালোকে এইখিনি কৰিবলৈ যত্ন কৰিবা আজিলৈ আহিছো ধন্যবাদ